কল্কি পুৰাণ আৰু গৰুড় পুৰাণত এনে কিছুমান কথা লিখা আছে যিবোৰে আপোনাৰ গানুম শিয়ৰাই উঠাব পাৰে। কলিযুগৰ শেষৰ দৃশ্য কেৱল কল্পনা কৰিলেও মানুহৰ মন ভয় আৰু আশ্চৰ্যৰে ভৰি পৰিব। এই যুগ ইমান ভয়ংকৰ হ'ব যে ই আপোনাৰ হৃদয়ক জোকাৰি তুলিব। কিন্তু এইটো কোনো কাল্পনিক কাহিনী নহয়, বৰঞ্চ এক বাস্তৱতা। এই পবিত্ৰ গ্ৰন্থসমূহত লিখা কথাবোৰে আমাক আগন্তুক সময়ৰ ভয়ংকৰ সত্যৰ বিষয়ে অৱগত কৰায়। আজি আমি এইবোৰ বিষয়ৰ ওপৰত বিস্তাৰিতভাৱে জানিম আৰু আলোচনা কৰিম। আমাৰ অনুৰোধ যে এই তথ্যসমূহ শেষলৈকে শুনক আৰু আমাৰ সৈতে সংযুক্ত হৈ থাকক। চেনেলটোত নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰক এনেধৰণৰ আচৰিত টপিকসমূহৰ ওপৰত আধাৰিত জ্ঞান পাবৰ বাবে। কলিযুগৰ অন্তৰ কাহিনী জনাৰ আগত আহক কিছুমান এনে দিশ বুজি লওঁ যিবোৰে এই সৃষ্টিৰ চক্ৰ বুজাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সৰ্বপ্ৰথমে আমি সেই কাহিনীটো জানিম যি এই পৌৰাণিক গ্ৰন্থসমূহত বৰ্ণিত আছে। তাৰ পাছত আমি আপোনালোকক সেই সকলো মনোৰঞ্জক আৰু ভয়ংকৰ দৃশ্যবোৰ বুজাম যিবোৰ কলিযুগৰ অন্তত ঘটিব। তেন্তে আমাৰ সৈতে একেলগে থাকক আৰু এই যাত্ৰা কেৱল জ্ঞানবৰ্ধক নহয়, বৰঞ্চ আপোনাক গভীৰভাৱে চিন্তা কৰিবলৈও বাধ্য কৰিব। হিন্দুৰ শাস্ত্ৰসমূহত কলিযুগৰ আয়ুস 4,32,000 বছৰ বুলি কোৱা হৈছে। এই বিৱৰণ ভাগৱত পুৰাণ, বিষ্ণু পুৰাণ আৰু গৰুড় পুৰাণতো পোৱা যায়। কলিযুগৰ আৰম্ভণি মহাভাৰত যুদ্ধৰ পিছত দ্বাপৰ যুগৰ শেষৰ পৰা হোৱা বুলি ধৰা হয়। বৰ্তমান প্ৰায় 5,000 বছৰ পাৰ হৈ গৈছে আৰু এতিয়াও প্ৰায় 4,27,000 বছৰ বাকী আছে। এই গ্ৰন্থসমূহত কলিযুগৰ লক্ষণ, মানুহৰ আচৰণ আৰু ইয়াৰ শেষৰ সংকেতসমূহৰ বৰ্ণনা কৰা হৈছে, যিবোৰে আমাক এই যুগৰ চেলেঞ্জসমূহৰ বিষয়ে সজাগ কৰি তোলে। মহাভাৰত যুদ্ধৰ সমাপ্তিৰ পিছত যেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰ হস্তিনাপুৰৰ সিংহাসনত অধিষ্ঠিত আছিল, তেতিয়া তেওঁৰ মনত ভৱিষ্যতক লৈ বহুতো প্ৰশ্নৰ চিন্তা উদ্ভৱ হৈছিল। দ্বাপৰ যুগ তেতিয়া সমাপ্তিৰ দিশলৈ গৈ আছিল আৰু কলিযুগৰ আগমনৰ সংকেত স্পষ্টভাৱে দেখা দিবলৈ ধৰিছিল। যুধিষ্ঠিৰক এই ভয়ে পীড়িত কৰি আছিল যে আগন্তুক যুগত মানুহৰ জীৱনৰ ৰূপ কেনেকুৱা হ'ব, ধৰ্মৰ অৱস্থা কেনেকুৱা থাকিব আৰু সত্যৰ কি পৰিণতি হ'ব। এই চিন্তাৰ সমাধান বিচাৰি তেওঁ নিজৰ 4 ভাতৃ ভীম, অৰ্জুন, নকুল আৰু সহদেৱৰ সৈতে ভগৱান শ্ৰীকৃষ্ণৰ সৈতে পৰামৰ্শ কৰাৰ সিদ্ধান্ত ল'লে। অৰ্জুন, যিজন সদায় যুদ্ধৰ বাবে প্ৰস্তুত আছিল, তেওঁ এক চিন্তিত স্বৰত সুধিলে, হে ভাতৃ, আপুনি ইমান ব্যাকুল কিয় হৈ আছে? নে কোনো শত্ৰুৱে হস্তিনাপুৰত আক্ৰমণ কৰাৰ দুঃসাহস কৰিছে? যদি এনে হৈছে তেন্তে আপুনি আদেশ দিয়ক, মই এতিয়াই গৈ তাৰ বিনাশ কৰি আহিম। যুধিষ্ঠিৰে গভীৰ নিশ্বাস লৈ ক'লে, হে অৰ্জুন, মই তোমাৰ পৰাক্ৰমৰ বিষয়ে ভালদৰে অৱগত। এই পৃথিৱীত কোনো শত্ৰু ইমান সাহসী নহয় যে হস্তিনাপুৰত আক্ৰমণ কৰাৰ চিন্তা কৰিব। মোৰ চিন্তা কোনো বাহ্যিক শত্ৰুৰ পৰা নহয়, বৰঞ্চ কলিযুগৰ আগমনৰ পৰা। মোক এই ভয়ে পীড়িত কৰি আছে যে আগন্তুক সময়ত মানুহৰ সমাজ কোন দিশলৈ গতি কৰিব, ধৰ্ম আৰু সত্যৰ অৱস্থা কেনেকুৱা হ'ব। ভীম, যিজনে নিজৰ ডাঙৰ ভাতৃৰ প্ৰতিটো চিন্তাত অংশ লয়, ক'লে, হে ভাতৃ, আপোনাৰ এই চিন্তাই আমাৰ মনতো ভয় আৰু অনিশ্চয়তাৰ সৃষ্টি কৰিছে। অনুগ্ৰহ কৰি আমাক কওক যে আমাৰ আগত কেনেধৰণৰ সংকট আহি আছে। যুধিষ্ঠিৰে গভীৰ স্বৰত উত্তৰ দিলে, হে ভীম, তুমি ঠিক কৈছা, এটা ভয়ংকৰ সংকট আহি আছে। মই কলিযুগৰ প্ৰভাৱসমূহৰ বিষয়ে ভাবি চিন্তিত হৈ আছোঁ। সেয়েহে মই সিদ্ধান্ত লৈছোঁ যে আমি দ্বাৰিকাধীশ শ্ৰীকৃষ্ণৰ ওচৰলৈ যাব লাগিব ইয়াৰ উত্তৰ বিচাৰি। কেৱল তেওঁহে আমাক এই চিন্তাৰ পৰা মুক্তি দিব পাৰিব। সকলো পাণ্ডৱে যুধিষ্ঠিৰৰ কথাত সন্মতি প্ৰকাশ কৰিলে। অৰ্জুনে ক'লে, আপুনি সঠিক কৈছে ভাতৃ, শ্ৰীকৃষ্ণ এতিয়া আটাইতকৈ জ্ঞানী আৰু ভৱিষ্যতদৰ্শী ব্যক্তি। আমি তেওঁৰ ওচৰলৈ যোৱাটোৱেই উত্তম উপায় হ'ব। ভীমেও উৎসাহেৰে ক'লে, হে ধৰ্মৰাজ, মই আপোনাৰ সৈতে একমত। আমি সকলো দ্বাৰিকালৈ গৈ শ্ৰীকৃষ্ণৰ সৈতে পৰামৰ্শ কৰিম। এইদৰে সকলো পাণ্ডৱ দ্বাৰিকাৰ দিশে প্ৰস্থান কৰিবলৈ ধৰিলে। দ্বাৰিকাৰ পবিত্ৰ নগৰত উপস্থিত হোৱাত পাণ্ডৱসকলক ভগৱান শ্ৰীকৃষ্ণই হৃদয়পূৰ্বক স্বাগতম জনালে। যুধিষ্ঠিৰে তেওঁৰ চৰণত প্ৰণাম কৰি ক'লে, হে কেশৱ, আপোনাক শতকোটি নমস্কাৰ। আপুনিতো অন্তৰ্যামী। দ্বাপৰ যুগ এতিয়া শেষৰ দিশলৈ গৈ আছে আৰু কলিযুগৰ সংকেতসমূহ লাহে লাহে দেখা দিছে। মই এইটো জানিব বিচাৰোঁ যে কলিযুগত মানুহৰ স্বভাৱ আৰু আচৰণ কেনেকুৱা হ'ব, সিহঁতে কোনবোৰ কামত লিপ্ত হ'ব আৰু মুখ্য লাভ কৰিবলৈ তেওঁলোকে কি কৰিব লাগিব। শ্ৰীকৃষ্ণই হাঁহি মাৰি ক'লে, হে ধৰ্মৰাজ, আপোনাৰ জিজ্ঞাসা যুক্তিসংগত। কলিযুগৰ প্ৰভাৱসমূহ বুজাটো অতি গুৰুত্বপূৰ্ণ, কিন্তু ইয়াৰ উত্তৰ মই আপোনাক সহজে দিব নোৱাৰিম। ইয়াৰ বাবে আপুনি আৰু আপোনাৰ ভাতৃসকলে
কিছুমান বিশেষ অভিজ্ঞতা লাভ কৰিব লাগিব। যুধিষ্ঠিৰে উৎসুকতাৰে সুধিলে, হে মাধৱ, আপুনি যি ধৰণৰ পৰীক্ষাৰ কথা কৈছে তাৰ বাবে আমি কি কৰিব লাগিব? শ্ৰীকৃষ্ণই উত্তৰ দিলে, হে মহাৰাজ, আপুনি আৰু আপোনাৰ 4 ভাতৃ ভিন্ন ভিন্ন দিশত অৱস্থিত ঘন আৰু ৰহস্যময় বনলৈ যাব লাগিব। তাত আপুনি কিছুমান অদ্ভুত আৰু আশ্চৰ্যকৰ দৃশ্য দেখিবলৈ পাব। সেই অভিজ্ঞতাসমূহ মোৰ ওচৰলৈ উভতি আহি মোক কওক, তেতিয়া মই আপোনাক কলিযুগৰ প্ৰভাৱসমূহৰ বিষয়ে বিস্তাৰিতভাৱে বুজাম। যুধিষ্ঠিৰে ক'লে, আপোনাৰ যি আদেশ কেশৱ, আপুনি যি স্থানলৈ ইংগিত কৰিব আমি তালৈ যাবলৈ সাজু। শ্ৰীকৃষ্ণই ক'লে, আপুনি আৰু আপোনাৰ ভাতৃসকলে ভিন্ন ভিন্ন দিশলৈ যাওক। তাত ভয়ংকৰ বন আছে। তাত যদি কোনো অসামান্য ঘটনা ঘটা দেখা পায় তেন্তে সেই ঘটনা মোৰ ওচৰলৈ উভতি আহি জনাওক। মই আপোনাক কলিযুগৰ ৰহস্যৰ বিষয়ে বুজাম। শ্ৰীকৃষ্ণৰ আজ্ঞা পালন কৰি পাণ্ডৱসকলে নিজৰ ৰথৰ পৰা নামি পদব্ৰজে বনলৈ আগবাঢ়িল। বনৰ পৰিৱেশ শান্ত কিন্তু ৰহস্যময় আছিল। পাণ্ডৱসকলে ভিন্ন ভিন্ন দিশলৈ গৈছিল যাতে অধিক অভিজ্ঞতা লাভ কৰিব পাৰে। যুধিষ্ঠিৰে এটা ঘন বনত এটা অদ্ভুত দৃশ্য দেখিলে। তেওঁ এটা বিশাল হাতী দেখিলে যাৰ 2ডাল শুঁৰ আছে। এই হাতীটোৱে নিজৰ 2টা শুঁৰেৰে বনৰ গছবোৰ উভালি আছিল। যুধিষ্ঠিৰৰ মনে কৈছিল যেন তাৰ শক্তি অতুলনীয়। যুধিষ্ঠিৰ আচৰিত হৈ পৰিল আৰু ভাবিব ধৰিলে যে এই দৃশ্যই কি সংকেত দিছে। অৰ্জুন এক শান্ত আৰু সুন্দৰ বনলৈ গ'ল য'ত চৰাইবোৰৰ মধুৰ মাত গুঞ্জৰি আছিল। তাত তেওঁ এটা বিশাল চৰাই দেখিলে যাৰ পাখিত বেদসমূহৰ ৰচনা লিখা আছিল, কিন্তু এই চৰাইটোৱে মৃত জীৱৰ মাংস খাই আছিল। অৰ্জুনে ভাবিলে, এইটো কেনেকুৱা বিপৰীত্য, এটা ফালে বেদৰ জ্ঞান, আনফালে মাংসাহাৰ। ভীম এক সেউজীয়া চৰণীয়া পথাৰত উপস্থিত হ'ল য'ত গৰুৰ এটা জাক চৰি আছিল। তাত তেওঁ দেখিলে যে এজনী গায়ে এটা পোৱালি জন্ম দিলে আৰু তাক ইমান জোৰেৰে চেলেকি আছিল যে পোৱালিটো ৰক্তাক্ত হৈ পৰিল। ভীমে ভাবিলে, এইটো আকৌ কেনেকুৱা মমতা যি নিজৰেই সন্তানক আঘাত কৰিছে। সহদেৱ এটা শান্ত জলাশয়ৰ ওচৰলৈ গ'ল য'ত 7টা কুঁৱা আছিল। 6টা কুঁৱাত পানী ভৰি আছিল, কিন্তু মাজৰ আটাইতকৈ গভীৰ কুঁৱাটো সম্পূৰ্ণ শুকান আছিল। সহদেৱে এই দৃশ্য দেখি ভাবিলে যে এইটোৱে কি সংকেত দিছে। নকুল এটা পাহাৰীয়া অঞ্চললৈ গ'ল য'ত ওখ ওখ পাহাৰত সেউজীয়া গছ-গছনিৰে ভৰি আছিল। তেওঁ দেখিলে যে এটা বিশাল শিলাখণ্ড পাহাৰৰ পৰা বাগৰি আহি আছিল, যি নিজৰ পথত ডাঙৰ ডাঙৰ গছবোৰ উঘালি পেলাইছিল, কিন্তু এডাল সৰু গছৰ ওচৰ পাই সেই শিলটো থমকি ৰৈছিল। নকুলে এই দৃশ্য দেখি স্তম্ভিত হৈ পৰিল। সন্ধিয়া হোৱাৰ লগে লগে পাণ্ডৱসকল বনৰ পৰা উভতি আহি শ্ৰীকৃষ্ণৰ ওচৰলৈ গ'ল আৰু নিজৰ অভিজ্ঞতাবোৰ ভাগ বতৰা কৰিবলৈ ল'লে। যুধিষ্ঠিৰে ক'লে, হে প্ৰভু, মই 2টা শুঁৰ থকা হাতী দেখিছোঁ। শ্ৰীকৃষ্ণই হাঁহি মাৰি ক'লে, হে ধৰ্মৰাজ, এই দৃশ্যই এইটোৱে বুজাইছে যে কলিযুগত শাসকসকলে দুয়োফালৰ পৰা শোষণ কৰিব। সিহঁতে প্ৰজাৰ পৰা সেৱা আৰু ভক্তি বিচাৰিব, কিন্তু নিজৰ স্বাৰ্থৰ বাবে প্ৰজাক শোষণ কৰিব। দেখিবলৈ সিহঁত ধৰ্মী হ'ব, কিন্তু ভিতৰৰ পৰা স্বাৰ্থপৰ। অৰ্জুনে ক'লে, হে প্ৰভু, মই এটা চৰাই দেখিছোঁ যাৰ পাখিত বেদৰ ৰচনা আছিল, কিন্তু চৰাইটোৱে মাংস খাই আছিল। শ্ৰীকৃষ্ণই ক'লে, হে অৰ্জুন, কলিযুগত বিদ্বান আৰু পণ্ডিত বুলি কোৱা মানুহবোৰৰ জ্ঞান দেখাতহে থাকিব, কিন্তু তেওঁলোকৰ হৃদয় পবিত্ৰ নহ'ব। সিহঁতে ধৰ্ম আৰু বেদৰ ব্যৱহাৰ কেৱল ধন উপাৰ্জনৰ বাবেহে কৰিব। ভীমে ক'লে, হে প্ৰভু, মই এজনী গৰুৱে নিজৰ পোৱালিটোক ইমান জোৰেৰে চেলিকি থকা দেখিছোঁ যে পোৱালিটো আঘাতপ্ৰাপ্ত হৈ পৰিছিল। শ্ৰীকৃষ্ণই উত্তৰ দিলে, হে ভীম, কলিযুগত পিতৃ মাতৃৰ অত্যাধিক স্নেহে শিশুসকলক আত্মনিৰ্ভৰ হোৱাত বাধা দিব। তেওঁলোকৰ মমতাই শিশুসকলৰ বাবে বাধা হৈ পৰিব। সহদেৱে ক'লে, হে প্ৰভু, মই 7টা কুঁৱাৰ মাজত আটাইতকৈ গভীৰ কুঁৱাটো শুকান দেখিছোঁ। শ্ৰীকৃষ্ণই ক'লে, হে সহদেৱ, কলিযুগত মানুহ দেখাত ধনী হ'ব, কিন্তু নিজৰ ওচৰ চুবুৰীয়াৰ ক্ষুধা পিয়াহৰ প্ৰতি কোনেও চিন্তা নকৰিব। স্বাৰ্থ এই যুগৰ পৰিচয় হ'ব। নকুলে ক'লে, হে প্ৰভু, এটা বিশাল শিলাখণ্ডই ডাঙৰ ডাঙৰ গছবোৰ উভালি পেলাইছিল, কিন্তু এডাল সৰু গছে প্ৰকাণ্ড শিলটোক ৰখাই দিলে। শ্ৰীকৃষ্ণই ক'লে, হে নকুল, কলিযুগত ধন আৰু ক্ষমতাই মানুহৰ পতন ৰোধ কৰিব নোৱাৰিব, কিন্তু ভগৱানৰ নাম আৰু সঁচা ভক্তি, যি এডাল সৰু গছৰ দৰে, সি ৰক্ষা কৰিব পাৰিব। গৰুৰ পুৰাণৰ এটা প্ৰসংগত গৰুৰ দেৱে ভগৱান বিষ্ণুক প্ৰশ্ন কৰিছিল, হে প্ৰভু, 4টা যুগ, সত্যযুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলিযুগৰ ভিতৰত কলিযুগক আটাইতকৈ ভয়ংকৰ বুলি কিয় কোৱা হয়? ইয়াৰ আঁৰত কি কি সংকেত আছে আৰু এই যুগ কেনেকৈ শেষ হ'ব? ভগৱান বিষ্ণুৱে উত্তৰ দিলে, হে গৰুৰ, কলিযুগত অধৰ্ম, স্বাৰ্থ আৰু পাপৰ প্ৰভাৱ অধিক হ'ব। ইয়াৰ শেষৰ সময়ত কিছুমান বিশেষ সংকেত দেখা দিব,
যিবোৰে সৃষ্টিৰ বিনাশৰ দিশে ইংগিত কৰিব। আহক এই 4টা মুখ্য সংকেত বিস্তাৰিতভাৱে বুজি লওঁ। কলিযুগৰ অন্তত মানুহৰ জীৱনৰ আয়ুস অত্যন্ত কমি মাত্ৰ 20 বছৰ হৈ পৰিব। মানুহে 12 বছৰ বয়সতে বৃদ্ধাৱস্থাৰ লক্ষণ দেখুৱাবলৈ আৰম্ভ কৰিব। তেওঁলোকৰ চুলি পকা হ'ব, মুখত ভাঁজ পৰিব আৰু শৰীৰ দুৰ্বল আৰু ৰোগাগ্ৰস্ত হৈ পৰিব। এই শাৰীৰিক পতন মানুহৰ জীৱনশৈলী আৰু নৈতিকতাৰ অৱনতিৰ ফল হ'ব। মানুহে অস্বাস্থ্যকৰ খাদ্য, অনিয়মিত দিনচৰ্যা আৰু চাপযুক্ত জীৱন যাপন কৰাৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিব। মহিলাসকলে 8 পৰা 9 বছৰ বয়সতে সন্তান জন্ম দিবলৈ আৰম্ভ কৰিব, কিন্তু তেওঁলোকৰ শাৰীৰিক অৱস্থা ইমানেই দুৰ্বল হ'ব যে তেওঁলোকে শিশুসকলৰ সঠিক লালন পালন কৰিব নোৱাৰিব। শিশুসকলে অপুষ্টি আৰু দুৰ্বলতাৰ চিকাৰ হ'ব, যাৰ ফলত সমাজত অসুস্থ আৰু দুৰ্বল প্ৰজন্মৰ সৃষ্টি হ'ব। ইয়াৰ ফলত পাৰিবাৰিক আৰু সামাজিক গঠন সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈ পৰিব। মানুহে নিজৰ ভৌতিক প্ৰয়োজন পূৰণত ইমানেই ব্যস্ত থাকিব যে পৰিয়াল আৰু সম্পৰ্কৰ প্ৰতি উদাসীন হৈ পৰিব। এই সংকেতে কলিযুগৰ সেই সময়টোক দেখুৱায় য'ত মানুহৰ শাৰীৰিক আৰু মানসিক শক্তিৰ সম্পূৰ্ণ অৱনতি ঘটিব। সমাজত বিশৃংখলতা, অশান্তি আৰু অৰাজকতাৰ প্ৰভাৱ বেছি হ'ব। মানুহে এজনৰ ওপৰত আনজনৰ প্ৰেম আৰু বিশ্বাস হেৰুৱাব আৰু স্বাৰ্থই জীৱনৰ আধাৰ হৈ পৰিব। এই অৱস্থাই আমাক সতৰ্ক কৰে যে শাৰীৰিক আৰু মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ সমতুল্য জীৱনশৈলী আৰু নৈতিকতা পালন কৰা অতি প্ৰয়োজন। কলিযুগৰ অন্তত নৈতিকতা আৰু ধৰ্মৰ ইমানেই অৱনতি হ'ব যে পতিব্ৰতা নাৰী প্ৰায় লুপ্ত হৈ যাব। এগৰাকী নাৰীয়ে বহু পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰিব, যি সামাজিক আৰু নৈতিক পতনৰ স্পষ্ট সংকেত হ'ব। মানুহে ধৰ্মীয় কৰ্ম যেনে পূজা পাঠ, শ্ৰাদ্ধ, অন্ত্যেষ্টিক্ৰিয়া আৰু বিবাহৰ দৰে সংস্কাৰ সম্পূৰ্ণৰূপে ত্যাগ কৰিব। পানীৰ অভাৱৰ বাবে মানুহে স্নান কৰা বন্ধ কৰি দিব, যাৰ ফলত শাৰীৰিক আৰু আধ্যাত্মিক পবিত্ৰতা নষ্ট হৈ যাব। খাদ্যত মাংসাহাৰ প্ৰাধান্য হ'ব আৰু সাত্ত্বিক আহাৰ যেনে ফল-মূল, শাক-পাচলি আদি দুৰ্লভ হৈ পৰিব। মানুহে চকমকীয়া, টাইট আৰু জাক-জমকীয়া বস্ত্ৰ পিন্ধিব, যিয়ে তেওঁলোকৰ ভৌতিকতা আৰু আধ্যাত্মিকতাৰ পৰা দূৰত্ব দেখুৱাব। সমাজত স্বাৰ্থ, লোভ আৰু ছল কপটৰ প্ৰভাৱ বেছি হ'ব। সম্পৰ্কত বিশ্বাসৰ অভাৱ হ'ব আৰু মানুহে কেৱল নিজৰ সুখ সুবিধাৰ বাবেই জীয়াই থাকিব। এই সংকেতে সমাজৰ নৈতিকতাৰ পতন আৰু সম্পৰ্ক ভাঙি যোৱাৰ অৱস্থা দেখুৱায়। মানুহে ধৰ্ম আৰু কৰ্তব্যৰ পৰা বিমুখ হৈ কেৱল সাংসাৰিক সুখত লিপ্ত থাকিব বিচাৰিব। এই অৱস্থাই সামাজিক অন্ধবিশ্বাস, অশান্তি আৰু অনৈতিকতাৰ বৃদ্ধি কৰিব। গৰুৰ পুৰাণে আমাক শিকায় যে ধৰ্ম আৰু নৈতিকতাৰ পালনে সমাজক স্থিৰ আৰু সৌন্দৰ্যপূৰ্ণ কৰি ৰাখিব পাৰে। কলিযুগৰ অন্তত প্ৰকৃতিৰ ভয়ংকৰভাৱে ধ্বংস হ'ব। গছবোৰে ফল আৰু ফুল দিয়া বন্ধ কৰি দিব আৰু কেৱল কেকটাছ জাতীয় গছে জীয়াই থাকিব। মানুহে নিৰামিষ খাদ্য সম্পূৰ্ণৰূপে ত্যাগ কৰি আমিষ অৰ্থাৎ মাংসাহাৰৰ ওপৰত নিৰ্ভৰ কৰিব। খাদ্য তামসিক আৰু ৰোগাকাৰী হ'ব, যাৰ ফলত মানুহে কম বয়সতে ৰোগৰ চিকাৰ হ'ব। গৰুৰ পূজা বন্ধ হৈ যাব আৰু সিহঁতক কেৱল গাখীৰ আৰু মাংসৰ বাবে পালন কৰা হ'ব। এই সংকেত প্ৰকৃতিৰ প্ৰতি মানুহৰ অৱহেলা আৰু অত্যাধিক শোষণৰ ফল। বন ধ্বংস, পৰিৱেশ প্ৰদূষণ আৰু প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰৰ বাবে প্ৰকৃতিৰ ক্ষমতা বিঘ্নিত হৈ পৰিব। গছৰ ফলহীন হোৱা আৰু প্ৰাকৃতিক সম্পদৰ অৱনতি পৰিৱেশগত অসমতা আৰু অধিক গভীৰ কৰি তুলিব। সমাজত খাদ্যৰ অভাৱৰ বাবে মানুহে ক্ষুধা আৰু অপুষ্টিকৰ চিকাৰ হ'ব। এই অৱস্থাই আমাক পৰিৱেশ সংৰক্ষণ আৰু প্ৰকৃতিৰ প্ৰতি সন্মানৰ গুৰুত্ব শিকায়। কলিযুগৰ অন্তত বৰষুণ অত্যন্ত কমি যাব। খেতিত শস্যৰ উৎপাদন বন্ধ হৈ যাব আৰু যি অলপমান শস্য থাকিব সেয়া সৰু, ৰসহীন আৰু পুষ্টিহীন হ'ব। ফল মূলত ৰসৰ অভাৱ হ'ব, যাৰ ফলত মানুহে ক্ষুধা আৰু তৃষ্ণাৰে কষ্ট পাব। কেৱল ছাগলীৰ গাখীৰহে উপলব্ধ হ'ব, যি প্ৰাকৃতিক সম্পদৰ অভাৱক দেখুৱাব। এই অৱস্থাই সামাজিক আৰু আৰ্থিক সংকট গভীৰ কৰি তুলিব। মানুহে জীৱনৰ মৌলিক প্ৰয়োজন যেনে খাদ্য আৰু পানীৰ বাবে সংঘৰ্ষ কৰিব। কৃষি আৰু খেতিৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ যাব, যাৰ ফলত সমাজত নাটনি, অশান্তি আৰু হিংসা বৃদ্ধি পাব। এই সংকেত পৰিৱেশৰ ধ্বংস আৰু মানুহৰ অৱহেলাৰ ফল, যি আমাক প্ৰকৃতি সংৰক্ষণ আৰু সমতুল্য জীৱনৰ প্ৰয়োজনীয়তাৰ কথা সোঁৱৰাই দিয়ে। কলিযুগৰ শেষৰ আটাইতকৈ ভয়ংকৰ সংকেত হ'ব 7টা সূৰ্যৰ একেলগে উদয়। ভগৱান বিষ্ণুৱে সূৰ্যৰ ৰশ্মিত অৱস্থিত হৈ পৃথিৱীৰ সকলো পানী শোষণ কৰি ল'ব। 7টা সূৰ্যৰ তীব্ৰ উষ্ণতাত সমগ্ৰ সৃষ্টি জ্বলি ছাই হৈ যাব। ইয়াৰ পিছত ভগৱান বিষ্ণুৱে ৰুদ্ৰৰ ৰূপত মেঘৰ সৃষ্টি কৰিব, যিবোৰে 100 বছৰ ধৰি অবিৰতভাৱে ভয়ংকৰ বৰষুণ কৰিব। এই বৰষুণে সমগ্ৰ সৃষ্টি পানীত ডুবাই পেলাব আৰু সম্পূৰ্ণ পৃথিৱীৰ অন্ত ঘটিব। এই প্ৰলয় সৃষ্টিচক্ৰৰ এটা অংশ মাত্ৰ, যি সংহাৰৰ পিছত নতুন আৰম্ভণিলৈ লৈ যাব। যেতিয়া পাপ আৰু অধৰ্ম নিজৰ চৰম সীমাত উপনীত হ'ব, তেতিয়া সৃষ্টিৰ অন্ত
অনিবাৰ্য হৈ পৰিব। এই সংকেতে আমাক শিকায় যে সৃষ্টিৰ প্ৰতিটো চক্ৰই এটা নতুন আৰম্ভণিৰ পথ প্ৰস্তুত কৰে আৰু ধৰ্ম পালনে আমাক এই চক্ৰত ইতিবাচক অৱদান আগবঢ়াবলৈ প্ৰেৰণা দিয়ে। ভগৱান বিষ্ণুৱে গৰুদেৱক ক'লে, এই বিনাশ কেৱল অন্ত নহয়, বৰঞ্চ এটা নতুন সৃষ্টিৰ আৰম্ভণি। যেতিয়া এই সৃষ্টি নষ্ট হৈ যাব, তেতিয়া পৰমাত্মাই নিজৰ ইচ্ছাৰ এটা নতুন শুদ্ধ আৰু পবিত্ৰ সৃষ্টিৰ ৰচনা কৰিব। এই নতুন সৃষ্টিত ধৰ্ম, সত্য আৰু আধ্যাত্মিকতাৰ পুনৰুদ্ধান হ'ব। কেৱল সেই জীৱসমূহে এই নতুন সৃষ্টিত স্থান লাভ কৰিব যিসকলে ধৰ্ম আৰু সত্য পালন কৰিছে। এই বাৰ্তাই আমাক প্ৰেৰণা দিয়ে যে কঠিন পৰিস্থিতিটো সঁচা আৰু ধৰ্মৰ পথ অনুসৰণ কৰি আমি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব পাৰোঁ। এয়ে আছিল কলিযুগৰ শেষৰ এক দৃশ্যৰ বিশ্লেষণ। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভৱিষ্যতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। আজিলৈ ইমানেই, লগ পাম আন এক নতুন ভিডিঅ'ত। ধন্যবাদ।